কিছুমানে এচিত যাইব নোৱাৰে গা বেয়া লাগে আগতে মোৰো লাগিছিল আজিকালি এডজাষ্ট হৈ গৈছে হে গাইজ গুড মৰ্নিং ওয়েলকাম টু মাই ইউটিউব চেনেল জেডিয়ান জীৱান ব্লগ আজি বাবুক অকণমান আগতে স্কুলত থলো এতিয়া আমি ফুৰিব আহিছো ক'ত যাবা নাজানো তুমি বা ক'ত নিয়া যতে নিয়া ততে যাম আৰু বলা বলা ফোনলো ফুলাৰ বতৰ পুৰা হালধীয়া হালধীয়া হৈ আছে আগৰ ফালে চাক দেখাই দিছো কি ধুনীয়াকে ফুলি আছে গাইজ চাক ওয়াও ভালকে দেখুৱাই দিছো কি মজা মজা ফুলি আছে আৰু অলপ আগত চাওক কৃষ্ণচূড়া গাইজ এয়া চাওক কৃষ্ণচূড়া কি ধুনীয়াকে ৰঙা ৰঙা ফুলি আছে সোণাৰু কৃষ্ণচূড়া এইফালে তেতেলী গছো আছে মানে ইমান ধুনীয়া নেচাৰেল পৰিৱেশৰ মাজত আমি দুটাই যাই আছো ক'ত যাই আছো আপোনালোকক দেখাই থাকিম চাই থাকিব ভিডিঅ'টো শেষলৈকে যিহেতু ইমান গৰম এনেকুৱা অলপ ঠাইত মাজে মাজে ফুৰি আহিব আহি ভাল লাগে নেচাৰেল পৰিৱেশৰ মাজত এনে ঠাণ্ডা ঠাণ্ডা অনুভৱ হৈ যায় গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান এই গাইজ এইকেইদিন তামাম গৰম ফেনৰ তলত থাকিলেও গৰম লাগিয়ে থাকে সেইটো কাৰণে ভাবিলোঁ যে আজি ফুৰি আহোঁ একদম অলপ নেচাৰেল ঠাইৰ পৰা দুটাই আহিছোঁ মানে বাবুক স্কুলত থৈছোঁ আজি শুক্ৰবাৰ পূৰা মোৰ দোকান বন্ধ সেইটো কাৰণে পূৰা ফুৰিব আহিলোঁ আপোনালোকক চাওক ক'ত লৈ আহিছোঁ ঠাইটো দেখাই দিছোঁ আপোনালোকক কি ধুনীয়া এটা পৰিৱেশত লৈ আহিছোঁ তাইক এয়া চাওক এয়া হৈছে আমাৰ বাইহাটা ছোৱালী মৰম কামদেৱ ইয়াততো আমি আহিয়ে থাকোঁ মাজে মাজে প্ৰতি বছৰে এবাৰ দুইবাৰ আহি থকা যায়ে তথাপিতো আপোনালোকক আজি আকৌ এবাৰ ভালকৈ দেখাই দিছোঁ চাওক কি ধুনীয়া এটা পৰিৱেশ আগৰ ফালে এটা নদী এনেকৈ বৈ গৈছে আৰু এইফালে চাওক পাহাৰ আছে আৰু ওপৰত মন্দিৰ আছে কেনেকুৱা গৰম গৰম এচিৰ পৰা ওলাই একদম গৰম লাগি গৈছে পুৰা জুই লগা দিছে হে গাইজ আহিলোঁ নেচাৰেল জেগা বিচাৰি তাৰপিছত ইয়াতে অলপ টাইম থাকিলোঁ ৰিল চিল বনালোঁ কিন্তু ইমান গৰম বতাহ চতাহ নাই তথাপি অলপ চলপ আছে বাৰু ইমান নাই আৰু গৰমে লাগিল বেছি যাওঁ আৰু এতিয়া যোৱা নে কি কিবা কোৱা গৰম লাগছিল বা তাকে চিন্তা কৰি আছোঁ সেইটো যে বতাহ লগাবৰ কাৰণে একদম নেচাৰেল জেগাত লৈ আহো এই গছৰ পাতে লৰা নাই গাইজ কি ক'ব তামাম গৰম গতিকে ঘৰত যাই পেলাই ফেনৰ তলত থকাই ভাল হ'ব গাড়ীৰ ভিতৰত বহি অলপ এচি উঠাওঁ নহয় গাইজ ইয়াতে আহি ৰিল দুটামান বনালোঁ ডিছক্ৰিপশ্যনত আপোনালোকৰ ইনষ্টাগ্ৰামৰ লিংক আছে আপোনালোকে ইনষ্টাগ্ৰামত যায় ৰিল চাব ফ'ল' কৰিব ভাল লাগিল আহি আৰু যে নহওক এতিয়া আৰু অলপ অলপ কিবা কাম আছে এইবিলাক কৰোঁ আপোনালোককো দেখাওঁ ব'লকচোন ক'ত যায় যে মাৰ্কেটত যাম আৰু মাৰ্কেটত কি কিনো দেখাওঁ আপোনালোকক ব'লক সেই গাইজ বজাৰ কৰাখিনি দেখুওৱা নহ'ল এয়া চাওক গাইজ বাবুক ল'লোঁ স্কুলৰ পৰা এয়া আমাৰ গোসাঁই মানুহ তাৰ বোলে গাটো বেয়া লাগি যায় গাড়ীত উঠিলে এচি দিলে সি এচি বন্ধ কৰি খিৰিকী খুলি দিব খোজে এই গৰমত বমাচি কৰে আৰু অলপমান নকৰে যেন হয় কিছুমানে এচিত যাইব নোৱাৰে গা বেয়া লাগে আগতে মোৰো লাগিছিল আজিকালি এডজাষ্ট হৈ গৈছে এইয়া সঁচাকে নেকি জান এনে নাটক দেখিছেনে গাইজ সি নাটক কৰিছে আমি আচৰিত তাৰমানে আমি হোৱা যেনে পালোঁ মানে কি কৰিব আৰু মাজে মাজে বদমাছ কৰে আমাৰ ল'ৰাটোই এনে সেনেকুৱা এক্টিং কৰিব একদম নাপায় কাৰণ এক্টিং কৰিলে কেতিয়াবা সঁচাকে হৈ যায় গম পাইছা না অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি জানে মনে কৰা সেই গাইজ বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ সেইটো কাৰণে ভাবিলোঁ যে আজি এনে কিবা এটা বনাই দিওঁ নতুন নতুন ভিডিঅ' আহি আছে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লওক আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ আজিলৈকে বাই বাই বাবুই বোলে কুৱেৰ ৰখ খাই গাইজ